হেল্ল' এভৰিৱান, স্বপ্না মিচিং কিটচেনলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু মোৰ ব্লগবোৰ আপোনালোকে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি মই আপোনালোকৰ ওচৰত দুটা ৰেচিপি লৈ আহিছোঁ। এটা হৈছে ৰাজমা মছলা আৰু এটা হৈছে চিকেন। আৰু এইখিনি মই কেনেকৈ বনাইছোঁ আপোনালোকে চাওকচোন। এইখিনি মই তেল গৰম হোৱাৰ পিছত হালধি নিমখ মই এনেকৈ বনাওঁ। হালধি নিমখ মছলাখিনি আগতে দি লওঁ আৰু পিঁয়াজ নহৰু আদা সেইখিনি পেষ্টখিনি, কাৰণ সেইখিনি দি পিনে মই সেই গৰম তেলখিনিত ভালছে ফ্ৰাই কৰি লওঁ। ভালছে যিখিনি আমাৰ কেঁচা গোন্ধ থাকে সেইখিনি গুচি যায়। সেইকাৰণে মই আগতীয়াকৈ তেনেকৈ ভাজি লওঁ অকণমান টাইম। তাৰপিছত মই ৰাজমাখিনি ইয়াতে দি দিম। আপোনালোকে চাওকচোন মই কেনেকৈ বনাই আছোঁ। এইখিনি দেখিছে, মই আলু আৰু ৰাজমা বইল কৰি লৈছিলোঁ। বইল কৰাৰ পিছত মই এইখিনি ভাজাৰ পিছত তাৰ ওপৰতে দি দিছোঁ। তো চাওকচোন কেনেকুৱা লাগিছে। ইয়াতে মই অকণমান পানী দিছোঁ। পানী দি উতলাৰ পিছত এইখিনি মোৰ হৈ গৈছে আৰু কেনেকুৱা লাগিছে জনাব। আৰু খাবলৈ টেষ্টিয়ে হ'ব। এয়া মই নৰসিংহ ওপৰতে দি দিছোঁ, যিটো গোন্ধটো ভাল আহে। এনেকৈ ঢাকি থৈ দিব লাগে। আৰু এয়া বনাইছোঁ মই কুকুৰা মাংস। তেল গৰম হৈ আছে।